নমস্কাৰ বন্ধু বান্ধৱীসকল। গুৱাহাটী হাইকোৰ্টত জব ওলাইছে আৰু এইটো প্ৰাইভেট ছেক্টৰৰ জব হয়। ইয়াত আপোনাৰ প্ৰথম যিটো পোষ্ট আছে সেইটো হৈছে প্ৰাইভেট ছেক্ৰেটাৰী আৰু ফৰ দ্য প্ৰিন্সিপাল ছিট, মানে প্ৰিন্সিপাল ছিটৰ কাৰণে প্ৰাইভেট ছেক্ৰেটাৰী লাগে। সেইবাবে ইয়াত আপোনাৰ পোষ্ট আছে 6টা। আৰু দ্বিতীয় যিটো আছে সেইটো হৈছে প্ৰাইভেট ছেক্ৰেটাৰী ল' ৰিচাৰ্চ ইনষ্টিটিউট। ইয়াত আপোনাৰ ছিট আছে এটা আৰু দুটা ক্ষেত্ৰতে আপোনাৰ চেলাৰিড হ'ব 30,000ৰ পৰা 1 লাখ টকাৰ ওপৰত। আৰু ইয়াত গ্ৰেড পে' দিয়া হ'ব 13,000 টকা, 13,300 টকা। আৰু ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনাৰ কোৱালিফিকেশ্যন লাগিব, বেচেলাৰ ডিগ্ৰী লাগিব, লগতে ডিপ্ল'মা ইন ষ্টেন'গ্ৰাফি ইন ইংলিছ, আৰু লগতে আপোনাৰ মিনিমাম স্পীড হ'ব লাগিব 120 ৱাৰ্ড পাৰ মিনিট, আৰু কম্পিউটাৰত হ'ব লাগিব 50 ৱাৰ্ড পাৰ মিনিট। আৰু যদি আপোনাৰ ল'ৰ গ্ৰেজুৱেট হয় আপুনি, তেনেহ'লে আপোনাক প্ৰেফাৰেঞ্চ বেছি দিয়া হ'ব। এপ্লিকেশ্যন ফিটো যিবোৰ PWD কেণ্ডিডেট হয় তেওঁলোকৰ ফিজ দিব নালাগে, আৰু SC/STৰ বাবে 150 টকা আৰু আদাৰ্ছ কেণ্ডিডেটৰ বাবে 300 টকা দিব লাগিব। হাউ টু এপ্লাই কেনেকৈ কৰিব? আপুনি ইয়াত যিটো www.ghconline.gov.in ইয়াত যাই আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছটো চাই লওক আহক। অনলাইন ছাবমিশ্যন আৰম্ভ হ'ব আপোনাৰ 5 তাৰিখৰ পৰা, আগষ্ট এই মাহৰ, আৰু লাষ্ট ডেটটো হৈছে 19 তাৰিখ। আৰু আপোনাৰ পে'মেণ্ট কৰাৰ লাষ্ট ডেটটো হৈছে 22 তাৰিখ। আৰু আপুনি যদি ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো চাব বিচাৰে তেনেহ'লে privatejobforyou.com আহি চাব পাৰে, আৰু ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি চাব পাৰে। আৰু এনেধৰণৰ জেনুইন প্ৰাইভেট আৰু গভৰ্ণমেণ্ট জব সম্বন্ধে সকলোতকৈ আগত নিউজ পাবৰ কাৰণে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম।